বিষয়ে এই মুহূৰ্তত আজি আমাৰ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে 14th ইনষ্টলমেণ্ট ৰিলিজ কৰি দিলে। গতিকে এই ক্ষেত্ৰত আমাৰ নলবাৰী জিলাৰ আমাৰ 40,759 বেনিফিচিয়াৰী এই 14th ইনষ্টলমেণ্টত অন্তৰ্ভুক্ত হৈছে। ইমানখিনি মানুহে আজি 14th ইনষ্টলমেণ্টটো লাভ কৰিবলৈ সক্ষম হৈছে আৰু বাকী যিখিনি থাকি গ'ল এতিয়া আমাৰ মেণ্ডেটৰী এক্টিভিটিছখিনি আমি আগন্তুক দিনত যিমান সোনকালে শেষ কৰি ল'ব পাৰোঁ সেইমতে আমাৰ 15th ইনষ্টলমেণ্টটো পোৱাৰ কাৰণে আমি সাজু কৰি ৰাখোঁ। এটা প্ৰসংগ মানে ব্যতিক্ৰমী মানে পদক্ষেপ লৈছে কিষাণসকলক মাতি আনি আপোনালোকে ইয়াত মানে প্ৰধানমন্ত্ৰীয়ে আপোনাৰ কৰ্মবিলাক আচলতে কৰিবলগীয়া কাম সেইখিনি বুজাই দিলে, কি ক'ব এই বিষয়ে? আমাৰতো প্ৰায় আমি উইকলি কিছুমান এৱাৰনেছ কেম্পবিলাক আমি দি আছোঁ। ইয়াৰ আগতে আমি এই PM কিষাণৰ অধীনত আমি জুলাই মাহত 12 তাৰিখৰ পৰা 20 তাৰিখলৈ আমি কেম্প যোগে বিভিন্ন ফাৰ্মাৰ্ছখিনি আমি মাতি আনি আমাৰ কৰণীয় কামখিনি আমি কৰাই দিছোঁ আৰু আশা কৰিছোঁ আমি খেতিয়কৰ পৰা যথেষ্ট সঁহাৰিও লাভ কৰিছোঁ আৰু আগন্তুক দিনত হয়তো আমাৰ বাকী থকা কামখিনি আমি ঠিক তেনেকৈ কেম্প মোডত তেখেতসকলক মাতি আনি আমি কামখিনি পিছলৈকে সম্পাদন কৰিবলৈ সক্ষম হয়। এতিয়াও মানে নোযোৱাকৈ থকা নাই, কাৰণ গ্ৰামসভাসকল যদি নোযোৱা হৈ থাকিল হয় তেতিয়াহ'লে আমি ইমানখিনি আমি সাফল্য লাভ কৰিব নোৱাৰিলোহেঁতেন। কাৰণ আজিৰ ডেটত চাওক আমি 46,000 আমি বেনিফিচিয়াৰীক আমি বিভিন্ন এক্টিভিটিছ ৰেডি কৰিছোঁ। এইখিনি আমাৰ এসকল আমাৰ ৰেডিঅ'সকল আৰু আমাৰ লগত আৰু আমাৰ লগত কৃষি সখী, জীৱিকা সখী, বেংক সখী গোটেইখিনি আমাৰ লগত জড়িত হৈ আছে। আমি গোটেইখিনি গাঁৱৰ একদম প্ৰত্যেকখন চুবুৰীখনে ঘূৰি ফুৰাৰ ফলতহে আমি আজি এই দিনত আমি অলপ সক্ষমতা লাভ কৰিবলৈ সক্ষম হৈছোঁ। যদিও 2-এজন কিবা কাৰণত যোৱা নাই, তেওঁলোকক সামৰি লোৱা হ'বনে? অলৰেডি আমি সামৰি লৈছোঁ আৰু তেখেতসকলে আমি যোৱাৰ কাৰণে বাধ্য কৰাইছোঁ আৰু আশা কৰিছোঁ সিহঁতে আৰু তেনেকুৱা কাম নকৰে। এতিয়া সিহঁতে ধুনীয়াকৈ নিজৰ ডিউটিখিনি সিহঁতে বুজি পাইছে, সেইমতে সিহঁতে কামখিনি কৰি থাকিব মই আশা কৰিছোঁ। বিষয়ে এই মুহূৰ্তত আজি আমাৰ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে 14th ইনষ্টলমেণ্ট ৰিলিজ কৰি দিলে। গতিকে এই ক্ষেত্ৰত আমাৰ নলবাৰী জিলাৰ আমাৰ 40,759 বেনিফিচিয়াৰী এই 14th ইনষ্টলমেণ্টত অন্তৰ্ভুক্ত হৈছে। ইমানখিনি মানুহে আজি 14th ইনষ্টলমেণ্টটো লাভ কৰিবলৈ সক্ষম হৈছে আৰু বাকী যিখিনি থাকি গ'ল এতিয়া আমাৰ মেণ্ডেটৰী এক্টিভিটিছখিনি আমি আগন্তুক দিনত যিমান সোনকালে শেষ কৰি ল'ব পাৰোঁ সেইমতে আমাৰ 15th ইনষ্টলমেণ্টটো পোৱাৰ কাৰণে আমি সাজু কৰি ৰাখোঁ। এটা প্ৰসংগ মানে ব্যতিক্ৰমী মানে পদক্ষেপ লৈছে কিষাণসকলক মাতি আনি আপোনালোকে ইয়াত মানে প্ৰধানমন্ত্ৰীয়ে আপোনাৰ কৰ্মবিলাক আচলতে কৰিবলগীয়া কাম সেইখিনি বুজাই দিলে, কি ক'ব এই বিষয়ে? আমাৰতো প্ৰায় আমি উইকলি কিছুমান এৱাৰনেছ কেম্পবিলাক আমি দি আছোঁ। ইয়াৰ আগতে আমি এই PM কিষাণৰ অধীনত আমি জুলাই মাহত 12 তাৰিখৰ পৰা 20 তাৰিখলৈ আমি কেম্প যোগে বিভিন্ন ফাৰ্মাৰ্ছখিনি আমি মাতি আনি আমাৰ কৰণীয় কামখিনি আমি কৰাই দিছোঁ আৰু আশা কৰিছোঁ আমি খেতিয়কৰ পৰা যথেষ্ট সঁহাৰিও লাভ কৰিছোঁ আৰু আগন্তুক দিনত হয়তো আমাৰ বাকী থকা কামখিনি আমি ঠিক তেনেকৈ কেম্প মোডত তেখেতসকলক মাতি আনি আমি কামখিনি পিছলৈকে সম্পাদন কৰিবলৈ সক্ষম হয়। এতিয়াও মানে নোযোৱাকৈ থকা নাই, কাৰণ গ্ৰামসভাসকল যদি নোযোৱা হৈ থাকিল হয় তেতিয়াহ'লে আমি ইমানখিনি আমি সাফল্য লাভ কৰিব নোৱাৰিলোহেঁতেন। কাৰণ আজিৰ ডেটত চাওক আমি 46,000 আমি বেনিফিচিয়াৰীক আমি বিভিন্ন এক্টিভিটিছ ৰেডি কৰিছোঁ। এইখিনি আমাৰ এসকল আমাৰ ৰেডিঅ'সকল আৰু আমাৰ লগত আমাৰ লগত কৃষি সখী, জীৱিকা সখী, বেংক সখী গোটেইখিনি আমাৰ লগত জড়িত হৈ আছে। আমি গোটেইখিনি গাঁৱৰ একদম প্ৰত্যেকখন চুবুৰীখনে ঘূৰি ফুৰাৰ ফলতহে আমি আজি এই দিনত আমি অলপ সক্ষমতা লাভ কৰিবলৈ সক্ষম হৈছোঁ। যদিও 2-এজন কিবা কাৰণত যোৱা নাই, তেওঁলোকক সামৰি লোৱা হ'বনে? অলৰেডি আমি সামৰি লৈছোঁ আৰু তেখেতসকলে আমি যোৱাৰ কাৰণে বাধ্য কৰাইছোঁ আৰু আশা কৰিছোঁ সিহঁতে আৰু তেনেকুৱা কাম নকৰে। এতিয়া সিহঁতে ধুনীয়াকৈ নিজৰ ডিউটিখিনি সিহঁতে বুজি পাইছে, সেইমতে সিহঁতে কামখিনি কৰি থাকিব মই আশা কৰিছোঁ।